ডকা হেৰি মানে ভণ্টিয়ে মানে তাত মানে নৃত্য নাটিকা মানে নাচিব তো তাকে আপোনালোকক দেখুৱাবৰ কাৰণে এবাৰ ট্ৰাই কৰিম। এয়া চাওক এতিয়া ওলাই গৈ আছোঁ আমি এটা ধুনীয়া ঠাই ৰখিলে গৈ আছোঁ। তো ইয়াৰ বাগানৰ মাজে মাজে গৈ আছোঁ চাওক বাগানৰ মাজে মাজে গৈ আছোঁ। তো এতিয়াও আগত ধুনীয়া লোকেশ্যন এটা আছে তাতে গৈ আছোঁ বাৰু। তো তাত গৈ আপোনালোকক দেখুৱাইছোঁ চাই থাকক। বিহাল বাহু আকুৱালি ললে পাহাৰ ভৈয়াম ৰহনীয়া কৃষ্টিৰ বুঢ়ালুই তৰ বিশাল বাহুই আকুৱালি ললে পাহাৰ ভৈয়াম একৈ বয় ৰহনীয়া কৃষ্টিৰ ধাৰ শংকৰ মাধৱ আৰু বিষ্ণু জ্যোতিৰ শংকৰ মাধৱ আৰু বিষ্ণু জ্যোতিৰ ত্যাগৰ মহিমা অপাৰ বুঢ়ালুই তৰ বিশাল বাহু নাম ডাঙৰ শিলৰি সাঁকো
এই ভণ্টুৱে মানে নৃত্য নাটিকা নাচাবৰ কাৰণে ট্ৰাই কৰিলোঁ। তো কেনে লাগিলে আপোনালোকে জনাব। যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই।